তো হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে নিশ্চয় ভালে চাগে। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি মই বৰ্তমান যাবলৈ ওলাইছোঁ ভাওনালৈ। মানে আজি আমাৰ ভাওনা আছে, তো ব'লক একেবাৰে ভাওনাস্থলীত লগ পাই আছোঁ। তো গাইজ, আজি আমি আছোঁ বৰ্তমান মিলনপুৰত। মিলনপুৰ কি প্ৰাথমিক শাখা এইটো নাজানো, পাহৰিছোঁ। আজি আছোঁ মিলনপুৰ নামঘৰত। মানে আজি দুখনকৈ ভাওনা হ'ব। আহুদখন নৃত্যগোষ্ঠী আজি দোহাৰ চলাব মই ককাইদেউ উৎপল দা। হেল্ল' উৎপল দা। আজি দোহাৰ চলাব। লগতো এনেই থাকিম আৰু খেল চেলেপ কৰিব এনেই। এতিয়া চাহ খাবলৈ আমি আছোঁ গ্ৰীণ ৰুম বুলিয়ে ক'ব লাগিব। ইয়াতে মেকআপ কৰা হ'ব অলপ দেৰি পিছতে। আমাৰ দোকানৰ মেইন দা এই ধৰণে সমুদ্ৰ ভাই কি লৈছা? কোৱা কি লৈছা? কি লৈছা কোৱা? কি লৈছা? হে বিষ্ণু। তো সমুদ্ৰ ভাই আজি বিষ্ণু চৰিত্ৰ ৰূপায়ণ কৰিব। বেষ্ট অফ লাক, থেংক ইউ দিয়া। এই জিষ্ণু ভাই, কাষ্টত নাই নি আজি? কাষ্টত নাই নি? আছা নাই? আছোঁ আজি কি চৰিত্ৰ? নাৰত লৈছোঁ। হে নাৰত। বেষ্ট অফ লাক। ৰেডি হৈ গ'লো। দোহাৰ চলাব মেইন দোহাৰ। আশীৰ্বাদ কৰিব সকলোৱে। নাটখনৰ নাম কৈ দিয়ক। নাট আজি প্ৰথম দৰ্শনী হ'ব বেন উপাখ্যান। মানে দুটা দৰ্শনী হ'ব। দ্বিতীয় দৰ্শনীত আছে নৰকাসুৰ পতন, দুৰ্যোধনৰ মুক্তি, দুৰ্যোধনৰ কি আছিলে? দুৰ্যোধনৰ উৰুভংগ, দেৱীদৰ মুক্তি লাভ। আৰু এইফালে আছে আমাৰ লোহিত দা, মৰমৰ বিক্ৰম দা। হয়, কওক কিবা এটা আজি ভাওনাখনৰ বিষয়ে। ভাওনাখন আজি আশীৰ্বাদ কৰিব যাতে ভাল কৰিব পাৰোঁ। আমি বাৰু দোহাৰহে কৰিম, দোহাৰত বহিম আমি। এই ভাইটিহঁতে, আমাৰ গাঁৱৰে ভাইটিহঁতে বচন লৈছে। আশা কৰিছোঁ ভাওনাখন ভাল হ'ব বুলি। এই ভাইটি চেনেলতে আপোনালোকে চাব, ভাওনাখন অলপ চলপ ব্লগ দিব চাগে ভাইটি ন? লগ কৰি আছে আজি। আৰু এই চেনেলটো এই চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট চব কৰি দিব দেই। আপোনালোকে এনেকুৱা ভিডিঅ'সমূহ মানে চাই দিব পাৰিব। এনেকুৱা ভিডিঅ' চাই দিব পাব, হৰিবংশী গীত, টোকাই গীত পাব। এনেকুৱা আমাৰ ভাওনা মই যে আগত লিংকটো দিছিলোঁ ভিডিঅ'ত, অমিত দা, এয়া আমাৰ মৰমৰ অমিত ককাইদেউ, পৰম গুৰু। তাৰপিছত এইফালে আমাৰ উৎপল দা, উৎপল দা আজি মেইন খোলত আছে। তাৰপিছত বিপুল দা আজি বাঁহী। হাই প্ৰত্যেকখন ভাওনাতে কিবা এটা হয়। আৰু এয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি প্ৰথম দৰ্শনী নাট বেন উপাখ্যান পিঠু অৱতাৰ। মুখরিত হোক আজি জগতৰ চৌদিশে দুজনা গুৰুৰ জয় জনগান। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰী শ্ৰী মাধৱদেৱৰ, জয় জগতগুৰু শংকৰদেৱৰ, জয় দুজনা গুৰুৰ অপূৰ্ব সৃষ্টি সংস্কৃতি। জয়
অভিবলৰ পুত্ৰ বেনকৰ অত্যাচাৰত সমগ্ৰ ধৰতী অধীৰ Lodbok, Australia. Engadumars, Hongadi, Hotimarka. এতিয়া এখনি নাট শেষ হৈছে পিঠু বতাৰ বেনজা উপাখ্যান আৰু এতিয়া দ্বিতীয়খন নাট নৰকাসু বধ দুৰ্যোধনৰ পতন দ্বিতীয় দৰ্শনী মণ্ডলী প্ৰথম দৰ্শনী নাট পৰিৱেশন কৰোঁতে আমাৰ নথৈ কোটি অপৰাধ ৰৈ যাব পাৰে আপোনালোকে আমাক ভুলৰ বাবে ক্ষমা কৰি যাব ধন্যবাদ। আমি এতিয়া দ্বিতীয় দৰ্শনীৰ কাৰণে সাজু হৈ থকা হৈছে আমি দ্বিতীয় দৰ্শনীৰ বাবে উপস্থিত হৈছোঁ দ্বিতীয় দৰ্শনীত অমিতা আছে অমিতা তোমাৰ চলাই আছে বিপুল দা আছে তাৰপিছত এইফালে লোহিত দা তাৰপিছত এইফালে বৰ্তা ভাইটি ঘনে ঘনে ধূপ ধূনা দিন চলিব নৰক নৰক অমৰ হ'ব গতিকে বসুমতী যোৱা তুমি মায়াকে সান্তনা দি দীপান্বিতাৰে ব্যৱস্থা কৰা ময়ো দেৱতাসকলক মুক্ত কৰি দ্বাৰকাপুৰীলৈ গমন কৰোঁ কৃষ্ণ নৰকৰ মৃত্যুত কুলাম্বিত হৈ সঁচাকে দ্বাৰকাৰে ধ্বংসযোগ্য নহ'লে এই নাঙলেৰে তোৰ হৃদয় চিৰাচেৰি কৰি দিম তই মৃতকৰ সৈতে প্ৰাণ হেৰুৱাব নাহিছ যাদৱে কৰা নাই কাৰো অপকাৰ এজানো নেকি তোমাৰ শক্তি কিমান Follow!
শক্তিমান যুদ্ধৰে সিংহৰ লগত দেখো তহঁতৰি বলৰ বিক্ৰম যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ জয়